নমস্কাৰ মই ঋতুস্মিন শৰ্মা আপোনাৰ বেংকৰ একাউণ্ট খালি কৰাৰ সম্পূৰ্ণ দুটা নতুন কৌশল লোৱা হৈছে SBI ইউনো এপ অথবা ফ্লিপকাৰ্ট এমাজন বা DTDC আৰু ব্লু ডাৰ্টৰ নামতো আপোনাৰ বেংক একাউণ্ট খালি কৰি দিব পাৰে অসম আৰক্ষীয়ে এই মুহূৰ্তত সেই কথা জনাইছে যে কেনেকৈ সম্পূৰ্ণ নতুন কৌশল লোৱা হৈছে আৰক্ষীয়ে আপোনালোকক কি কৈছে আৰু কি সাৱধানবাণী শুনাইছে এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিম Flipkart, Amazon, SBI ইউনোৰ ভুৱা ৱেবছাইট খুলিছে সাইবাৰ অপৰাধীয়ে Flipkart, Amazon, SBI ইউনোৰ কিছুমান ভুৱা ৱেবছাইট খুলি লৈছে হাইলাক কিন্তু একে কুৰিয়াৰ সাৰ্ভিসৰ নামতো আপোনাৰ পৰা টকা লুট কৰা নতুন কৌশল লৈছে কেনেকে আৰক্ষীয়ে বৰ্ণনা কৰিছে এই মুহূৰ্তত সোশ্যাল মিডিয়াত আপুনি Flipkart, Amazon, SBI ইউনোৰ ভুৱা ৱেবছাইট দেখে আপোনালোকে প্ৰায় সোশ্যাল মিডিয়া যেটা ফেসবুক চাই থাকে কেতিয়া Flipkart, Amazon দেখে ৱেবছাইট এনে ধৰণৰ এটা কৌশল লৈছে আৰু সেই ৱেবছাইটসমূহ যদি আপুনি দেখে আপুনি হসাহসি Flipkart, হসাহসি Amazon বা হসাহসি SBI ইউনোৰ এপ বুলি আপোনালোকে ভাবে বা ৱেবছাইট বুলি আপোনালোকে গণ্য কৰে বিভিন্ন অফাৰ প্ৰত্যক্ষ কৰিব তাত আপুনি আৰু সেই অফাৰ দেখি আপুনি এনে ভুৱা ৱেবছাইটত বিভিন্ন অফাৰ আপুনি Flipkartৰ বা দেৱালী অফাৰ দেখিবলৈ পাব Amazonৰ পৰা আপুনি দেখিবলৈ পাব পাৰে বা SBI ইউনোৰ নামতো ভুৱা আপুনি কিছুমান অফাৰ দেখিবলৈ পাব আপুনি যদি URL টো নাচাই সাধাৰণতে আমি যেটা সোশ্যাল মিডিয়াত কিবা এটা ৱেবছাইট পাও কিবা এটা Flipkart বা Amazon দেখো কোনো দিন আমি তাৰ URL টো নাচাও আৰু যদি আপুনি URL নাচাই তেন্তে হসা আৰু ভুৱাৰ আপুনি পাৰ্থক্যটো উলিয়াব নোৱাৰে কোনটো Amazon হসা কোনটো Amazon ৱেবছাইট ভুৱা তাৰ আপুনি পাৰ্থক্য উলিয়াব নোৱাৰে যদি URL নাচাই কাৰণ অতি চতুৰ এই সাইবাৰ অপৰাধীয়ে হুবহু ৱেবছাইট বনাই দিয়ে Flipkart বা Amazon দেখিবলৈ যেনেকুৱা হুবহু as it is ৱেবছাইট বনাই দিয়ে চকুৰে আপুনি কোনো পাৰ্থক্য নেদেখে ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকৰ সকলো তথ্য সেই দুষ্ট চক্ৰটোৱে লাভ কৰি যায় 1 ঘণ্টাৰ ভিতৰত আপোনাৰ বেংক খালি কৰি দিয়ে এনে দুষ্ট চক্ৰ তাৰো এটা উদাহৰণ আমি দেখুৱাম এজন ভুক্তভোগীয়ে বৰ্ণনা কৰিব সমস্ত ঘটনা ইফালে DTDC বা ব্লু ডাৰ্ট কুৰিয়াৰৰ নামতো জাল পেলাইছে অপৰাধীয়ে DTDC বা ব্লু ডাৰ্ট কেনেকৈ আপোনাৰ কুৰিয়াৰ আহি পোৱা দেৰি হৈছে নেকি বুলি আপোনাৰ মোবাইললৈ মেছেজ আহিব হয়তো আপোনালোকে এনে মেছেজ পাইছে যদি কুৰিয়াৰ দেৰি হৈছে তেন্তে এইটো নম্বৰত যোগাযোগ কৰক ৰেন্ডমলি তেওঁলোকে বিভিন্ন লোকলৈ এই মেছেজ প্ৰেৰণ কৰে 100 জনলৈ প্ৰেৰণ কৰিছে আমি অকমান লাহে লাহে চেঞ্জ কৰিম ৰেন্ডমলি তেওঁলোকে মেছেজবিলাক প্ৰেৰণ কৰি দিয়ে হয়তো 100 জনৰ পৰা 10 জনৰ এনেকুৱা হৈ যায় যে সঁচাকে তেওঁলোকৰ কুৰিয়াৰ লেট হৈছে বা অহা নাই যাৰ কুৰিয়াৰ অহা দেৰি হৈছে তেওঁলোকে হসা বুলি ভাবি তাত উল্লেখ থকা নম্বৰটো ফোন কৰে বা যোগাযোগ কৰে আৰু তেওঁলোকে যি কৰিবলৈ কয় সেয়া কৰি গৈ থাকে আৰু তাৰ পিছতে আপোনাৰ কষ্টৰ টকা তেওঁলোকে লুট কৰি লৈ যায় কাৰণ যিটো নম্বৰৰ পৰা আপুনি ফোন কৰিছে হয়তো সেই নম্বৰটো আপোনাৰ বেংক একাউণ্টৰ লগত এটাচ হৈ আছে হালমৰা SDPO সমীৰণ বৈশ্যৰ নেতৃত্বত ঝাৰখণ্ডৰ জামতলাৰ পৰা ধৰি অনা হৈছে এনে এটা চক্ৰ সেই চক্ৰটোক আমি দেখুৱাম তেওঁলোক মাল্টি টেলেন্টেড কিন্তু খুব চুকা এই চক্ৰটোৱে অসমৰ পৰা লুট কৰি লৈ গৈছে ইতিমধ্যে কোটি কোটি টকা ৰিকভাৰীও কৰিছে কিন্তু অসম আৰক্ষীয়ে এই চক্ৰটোৱে কেনেদৰে টকাবিলাক লুট কৰি যায় সেয়া আমি আপোনালোকক বৰ্ণনা কৰিম কিন্তু প্ৰথমতে ঝাৰখণ্ড জামতাৰাৰ পৰা সেই চক্ৰটোৰ মূল নায়কক কিদৰে ধৰি আনিছে সেই দৃশ্যটো দেখুৱাই লৈছো আপোনালোকক সেই দৃশ্যটো দেখুৱাইছো এয়া সিমলা পুলিচ ষ্টেচনে ধৰিছে এই দুজনে এই কাম কৰিছিল অসমৰ কাৰ পৰা লুটিছে সেয়াও দেখুৱাম কিন্তু আপোনালোকে মন দি শুনক আৰক্ষী বিষয়া সমীৰণ বৈশ্যই কিদৰে আপোনাক সাৱধানবাণী শুনাইছে আৰু নতুন কৌশলটোৰ কথা বৰ্ণনা কৰিছে টেকনিক সলাই দিছে তেওঁলোকে কাৰণ পুৰণা টেকনিকবিলাক আপুনি মই গম পাই গৈছো নতুন টেকনিক লৈছে মন দি শুনক কেৱল আমি এইখিনি সময়ত তদন্ত কৰোঁতে দুটা খুব গুৰুত্বপূৰ্ণ কথা আমি পালোঁ যিখিনি মই ৰাইজৰ বাবেও ক'ব খুজিছোঁ বা আগতে আমি কৈ আহিছোঁ ৰাইজক সজাগ কৰি আহিছোঁ যে কোনো ধৰণৰ কোনো কথাতেই যাতে পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ নকৰে
এতিয়া নতুন তেওঁলোকৰ এটা টেকটিক্স আৰম্ভ হৈছেই, সেইটো হ'ল তেওঁলোকে বিভিন্ন ধৰণৰ ৱেব পেজ আজিকালি বনাই আছে। ৱেব পেজ বনাইছে SBI ইউনোৰ নামত, ফ্লিপকাৰ্ট, এমাজন, এইবিলাক বিভিন্ন কোম্পানীৰ নামত তেওঁলোকে ৱেব পেজ বনাই এৰি দিছে। গতিকে তাৰপিছত মানুহবিলাকে বহুতে নাচাই পেলাই সেই তেনেকুৱা এমাজন হওক, ফ্লিপকাৰ্ট হওক, চবেই নিজৰ একাউণ্টছবিলাক তাতে দি দিয়ে। ভাবে যিটো এমাজন হয় অৰিজিনেল এমাজন বা ফ্লিপকাৰ্ট বা তেনেকুৱা, বা SBI ইউনো বুলি একেবাৰে মানে এটা যিটো পেজ তেওঁলোকে বনায় একজেক্ট ছেইম বনাই দিয়ে। গতিকে নোচোৱাৰ কাৰণে তাত দি দিয়ে। গতিকে তেনেকৈ সৰ্বশান্ত হৈ আছে। বাকী অমৃত দাস নামৰ এজন ব্যক্তিয়ে আমাৰ থানাত জনালে যে তেওঁক ফোন কৰি পেলাই কোনোবাই SBIৰ অফিচিয়েলছ বুলি কৈ পেলাই ফোন কৰি পেলাই তেওঁৰ পৰা পইচা লৈ গৈছে। আৰু প্ৰায় সেই সময়ত তেওঁ আহি পেলাই ইয়াতে কমপ্লেইন কৰিলে। আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। তেওঁৰ লগত যেতিয়া আমি চব ডিটেইলছবিলাক চালোঁ আৰু গোটেইখিনি পৰীক্ষা কৰি চালোঁ, মেছেজবিলাক চাওঁতে দেখিলোঁ যে তেওঁৰ মোবাইলৰ পৰা তেওঁৰ যিটো বেংক একাউণ্ট আছিলে, একাউণ্টৰ পৰা 1,02,000 টকা অলৰেডি লৈ গৈছে, ডেবিট হৈছে। চ' সেই সময়তে আমি ফোন নম্বৰ পৰীক্ষা কৰি চালোঁ। পৰীক্ষা কৰি ইমিডিয়েটলি CIDটো এটা কমপ্লেইন ৰুজু কৰা হ'ল। তেতিয়া দেখিলোঁ যে এই গোটেই ফোন নম্বৰ য'ৰ পৰা এইবিলাক কাম কৰি আছিলে, এইটো আকৌ ঝাৰখণ্ডৰ জামতাৰাৰ পৰা লোকেশ্যন আমি পালোঁ। আৰু একৰ্ডিংলি আমি জামতাৰা পুলিচৰ লগত কথা পাতিলোঁ আৰু ইমিডিয়েটলি আমি তালৈ জনাই দিলোঁ। গোটেইখিনি অল ইনফৰমেশ্যন আমি জনাই দিলোঁ, ডিটেইলছ দিলোঁ। আমি তেওঁলোকক টাই আপ কৰিলোঁ আৰু লগে সেইদিনাখনৰ আমি ইভিনিং আমাৰ লগত খবৰ হৈছে, পিছদিনাখনে তাত তেওঁলোকে দুজন মানুহ ধৰিলে। সেই দুজন হ'ল আফজল আনচাৰী আৰু আখতাৰ আনচাৰী। এইটো হ'ল বানকুদি ভিলেজ, পুলিচ ষ্টেচন নাৰায়ণপুৰ, জামতাৰা ডিষ্ট্ৰিক্টৰ। আৰু লগে তাত তেওঁলোকক ধৰাৰ লগে আমি দেখিলোঁ যে তেওঁলোকে গোটেই কামটো কৰিছিলে। তাৰ পৰা ফোন কৰি পেলাই 1,02,000 টকা লৈ গৈছিলে। আৰু ইতিমধ্যে আমাৰ অলপ লিগেল কথা আছিলে, কোৰ্টৰ পৰা পাৰ্মিশ্যন লৈ পেলাই আমাৰ OC গোবৰ্ধনা আৰু এটা টীম তালৈ গুচি গৈ পেলাই জামতাৰা পুলিচৰ লগত একেলগে তেওঁলোকে তাত অপাৰেশ্যন চলালে, ৰেড কৰিলে বিভিন্ন জেগাত, আৰু বিভিন্ন ধৰণৰ ডকুমেণ্টছ তেওঁলোকে তাত পাবলৈ সক্ষম হ'ল আৰু সেইবোৰ লৈ আহিলে। এতিয়া আজি আমি এজন মানুহৰ পৰা টকা লুট কৰি লৈ গৈছিলে, তেওঁ কেনেদৰে লুটিছে তেওঁৰ কথাখিনি আমি দিব খুজিছোঁ এই মুহূৰ্তত। তৰফৰ পৰা কৈছোঁ, মই বোলো এতিয়াতো বন্ধ হৈছে বেংক, বোলে নহয় আমাক ডিটেইল কৰিছে ক্ৰেডিট কাৰ্ডৰ NOCৰ কাৰণে। বোলে আপোনাৰ NOC পোৱা নাই না? মই বোলো পোৱা নাই, আপোনাক NOC দি আছোঁ। মই বোলো NOC মই যোৱা মাহতে মই ক্ৰেডিট কাৰ্ড ব্লক কৰিছোঁ, NOC মোক বাইপোষ্ট পঠোৱাৰ কথা কৈছে। আপুনি ক'ৰ পৰা কেনেকৈ দিম মোক NOC? মুঠতে ক'লে কি বোলে অমুকটো খোলক, মই নাজানো, মোৰ বেটীটোৰ দ্বাৰাই চব খুলি এটা পইচাখিনি লুটি লৈ গ'ল। SBI ক্ৰেডিট কাৰ্ডৰ তৰফৰ পৰা, বেংকৰ পৰা কৈছে, নয়দা ব্ৰাঞ্চৰ পৰা। মোৰ পৰা 1,02,000 টকা একেবাৰে নিয়া নাই। 3,000, 4,000 এনেকৈ 35,000, 37,000, 32,000 এনেকৈ কাটি মই সেইদিনাখনে গধূলি মোটামুটি 8:15 মানত সেইখিনি কাম হোৱাৰ পিছত মই লগে থানালৈ আহিলোঁ। থানাত আহি ইয়াতে মোক এটা নাম্বাৰ দিলে, টল ফ্ৰী নাম্বাৰ চাইবাৰ ক্ৰাইমত, তাতো ফোন কৰিলোঁ। তাৰপিছত OC ছাৰক ক'লোঁ, OC ছাৰে ক'লে কি ঠিকে আছে, চাইবাৰৰ হেৰিটো আহক, আমি আপোনাৰ FIR লিখিম। পইচাটো কৰি 1 ঘণ্টাৰ ভিতৰতে লৈছে, 1 ঘণ্টাৰ ভিতৰত মোটামুটি। কৈছে কি আপোনাৰ পইচা নাকাটে, 100 টকা মাত্ৰ কাটিব, আপোনাৰ এই পইচা চব ৰিটাৰ্ণ হ'ব, এনেকৈ কৈ আছে। OTP খুজি আছে, ময়ো নাজানো। মাইকী এই মোৰ বেটীটোৱে, তাইও সৰু ছোৱালী, তাই কিন্তু মোবাইলৰ বিষয়ে অলপ জানে, মইতো আৰু মোবাইলৰ বিষয়ে নাজানোৱেই বেছি। মই যেনেকুৱা মই ভুল কৰিলোঁ, যাতে ৰাইজে আৰু মোৰ নিচিনা এনেকুৱা ভুল কৰিব নালাগে। গতিকে সাৱধান থাকক, আৰু এই সাৱধান বাণী অসম আৰক্ষীয়েও আপোনালোকক কৈছে যে এমাজন ইউনো, SBI ইউনো, ফ্লিপকাৰ্ট, ব্লু ডাৰ্ট, DTDC নামতো আপোনাক টকা কেনেদৰে লুট কৰি লৈ যায়, আমি পুনৰবাৰ সেই আপোনালোকক অন স্ক্ৰীন দেখুৱাইছোঁ। আপোনাৰ বেংক একাউণ্ট খালী কৰা এটা নতুন কৌশল লৈছে ফ্লিপকাৰ্ট, এমাজন, SBI ইউনোৰ ভুৱা ৱেবছাইট খুলিছে চাইবাৰ অপৰাধীয়ে। কুৰিয়াৰ ছাৰ্ভিচৰ নামতো আপোনাৰ পৰা টকা লুট কৰা নতুন কৌশল লৈছে, কেনেকৈ আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ।
ছ'চিয়েল মিডিয়াত আপুনি ফ্লিপকাৰ্ট এমাজন বা SBI ইউনোৰ ভুৱা ৱেবছাইট দেখিব হঠাৎ ফেচবুক চাই আছে এই এপবিলাক আহি যাব আৰু দেখিলে আপুনি সঁচা সঁচি ফ্লিপকাৰ্ট এমাজন বা SBI ইউনো বুলিয়েই ভাবিব বিভিন্ন অফাৰ প্ৰত্যক্ষ কৰিব আপুনি এনে ভুৱা ৱেবছাইটবিলাকত দেৱালীৰ অফাৰ পূজাৰ অফাৰ আপুনি যদি URLটো নাচায় তেন্তে সঁচা কোনটো মিছা কোনটো ভুৱা কোনটো তাৰ প্ৰত্যক্ষ সাধাৰণ মানুহে উলিয়াব নোৱাৰে অতি চতুৰ এই চাইবাৰ অপৰাধীয়ে হুবহু ৱেবছাইট বনাই দিছে হুবহু ৱেবছাইট ক্লিক কৰাৰ লগে লগে আপুনি সৰ্বশান্ত হ'ব টকা লৈ যাব আপোনাৰ 1 ঘণ্টাৰ ভিতৰত আপোনাৰ বেংক একাউণ্ট খালী কৰি দিয়ে ইতিমধ্যে সেই কথা একজন ভুক্তভোগীয়ে বৰ্ণনা কৰিছে ইফালে DTDC বা ব্লু ডাৰ্ট কুৰিয়াৰ নামতো জাল পেলাইছে অপৰাধী আপোনাৰ কুৰিয়াৰ আহি পোৱা দেৰি হৈছে নেকি বুলি মেছেজ আহিব আপোনাৰ মোবাইলত হয়তো কাৰোবাৰ লগত মিলি যায় ৰেণ্ডমলি তেওঁলোকে বিভিন্ন লোকলৈ এনে মেছেজ প্ৰেৰণ কৰে যাৰ কুৰিয়াৰ অহাত দেৰি হৈছে তেওঁলোকে সঁচা বুলি ভাবি সঁচাকৈ তাত উল্লেখ কৰা নম্বৰৰ সৈতে যোগাযোগ কৰে তেওঁলোকৰ ট্ৰেপত ফচে জালত সোমাই যায় আৰু সৰ্বশান্ত হয় টকা তেওঁলোকে নিমিষতে লুটি লৈ যায় অতি কৌশলেৰে তেওঁলোক খুব চতুৰ হালমৰা SDP সমীৰণ বৈশ্যৰ নেতৃত্বত জামতাৰা ঝাৰখণ্ডৰ জামতাৰাৰ পৰা ধৰি আনিছে লগতে বৰ্ণনা কৰিছে যে এই চক্ৰটোৱে কিমান টকা লুট কৰিছে কেনেকৈ আপুনি সাৱধান হ'ব